আজি ৰেডি কৰিছোঁ আপোনালোকে চব মই কি লগত পিটিকা কেইটা বনাম যিহেতু ঘৰত গ'লে মায়ে সকলোবিলাক বস্তু দিয়ে পঠায় বাৰীতে থকা সকলোবিলাক বস্তু মোক দি পঠিয়াইছে ল'ৰাটোক খুৱাবলৈ বুলি ভাবিলোঁ আজি পিটিকাকে বনাম আৰু এইটো মচন্দৈ হয় এইটো মচন্দৈ পিটিকা বনাম এইটো বেঙেনা ঘৰৰ বাৰীৰ বেঙেনা এইটো গুটি আলুৰ পিটিকা বনিব কলডিলৰ পিটিকা বনাম এইটো কচু থুৰ আপোনালোকে খাই নে নাখায় নাজানো ইয়াৰ পিটিকাটো খাবলৈ বহুতেই ভাল হয় এইকেইটা হাঁহৰ কণীৰ পিটিকা আৰু এইটো মাটিকান্দুৰী বুলি কওঁ ঠাইভেদে ইয়াৰ নাম বেলেগো হ'ব পাৰে গম নাপাওঁ কিন্তু আমি মাটিকান্দুৰী বুলিয়ে কওঁ আৰু এইটো কণ বিলাহীৰ পিটিকা এটা বনাম আপোনালোকে চাওকচোন বস্তুকেইটা ভাল লাগিছেনে মানে বিনা অইলত আৰু অইল ফ্ৰী আমি যে কিমান ধুনীয়া ধুনীয়া বস্তু ঘৰতে খাব পাৰোঁ আপোনালোকে চব দেখুৱাই দিছোঁ ভালকৈ মাটিকান্দুৰী কণ বিলাহী এইটো মচন্দৈ এইটো বেঙেনা গুটি আলু এইটো কলডিল আৰু এইখিনি কচু থুৰ লগতে হাঁহৰ কণীৰ পিটিকা মুঠতে আজি 7-8বিধমান হ'ব আৰু মোৰ পিটিকাটো দুপৰীয়া থালিখনত ভাবিলোঁ আপোনালোককো বস্তুকেইটা চিনাকি কৰাই দিওঁ সেইটো কাৰণে দেখুৱালোঁ আপোনালোকে চাব আৰু সেইটোৱে মোৰ বইলবিলাক হৈ আছে আৰু এতিয়া বেঙেনাকেইটা পুৰি লৈছোঁ যাতে টাইমত সকলোখিনি ৰেডি কৰিব পাৰোঁ বইলটো অলৰেডি হৈ আছে আলু বইল হৈ গ'ল সেইটো মচন্দৈ কলডিল কচু পিটিকা কণী আৰু বাকী অলপ আলু হৈ আছে বৰ্তমান মোৰ ভাতটো হৈ গৈছে কি বনালোঁ এতিয়া পিটিকাখিনি আপোনালোকক দেখুৱাই যাম এইটো ভাত এইটো হ'ল হাঁহৰ কণী পিটিকা এইটো গুটি আলুৰ পিটিকা এইটো মচন্দৈ পিটিকা আৰু এইটো কণ বিলাহী এইটো কলডিলৰ পিটিকা এইটো হ'ল কচুৰ পিটিকা এইটো বেঙেনাৰ পিটিকা আৰু এইটো হ'ল মাটিকান্দুৰীৰ পিটিকা চব থালিখন মই ৰেডি কৰি দিলোঁ আপোনালোকে চাব পাৰিব একো বিনা তেলত আজি মই সেই খানাটো বনালোঁ দাইলটো মই বইলে বনালোঁ যিহেতু ল'ৰাটোৱে অলপ দাইলটো নুফুটাকৈ খাই ভাল পায় সেইটো কাৰণে মানে ল'ৰাটোৰ ইচ্ছামতে বনাই দিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই কমেণ্ট কৰি আছোঁ ভালেই লাগি গ'ল আৰু বনাই মেলি এতিয়া অৱশেষত মই আজৰি ভাতটো খাব লাগে